নমস্কাৰ, মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰভাৱে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। মই আজি আপোনালোকৰ আগত বনাম আন্দা ভুজিয়া গ্ৰেভি। আন্দা ভুজিয়া গ্ৰেভি বনাবলৈ অতি সহজ হয় আৰু খাবলৈ বহুত ভাল লাগে। আৰু মই ইয়াত আন্দা ভুজিয়াৰ কাৰণে মই কি লৈছোঁ মই আপোনালোকৰ আগত দেখাই লৈছোঁ। তাৰপাছত মই এইখিনি লৈছোঁ লং, ইলাচি আৰু গুটি জালুক আৰু তেজপাত লৈছোঁ। তাৰপিছত মই বিলাহী লৈছোঁ, এটা ডাঙৰ বিলাহী এটা কাটি লৈছোঁ। আৰু এইখিনি হৈছে মোৰ ৰচুন আদাৰ পেষ্ট লৈছোঁ। আৰু মই পিঁয়াজ 3টা মই ডাঙৰ এনেকৈ কাটি লৈছোঁ। আৰু এইকেইটাই এতিয়া মোৰ মেইন প্ৰয়োজনীয় বস্তুকেইটা। তাৰপিছত মই আপোনালোকক কি কৰিব লাগে মই আপোনালোকক দেখাই যাম। আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, মাজত স্কিপ নকৰাকৈ। প্ৰথমতে মই আন্দাকেইটা ভাঙি লৈছোঁ। আপোনালোকে যদি মানুহ বেছি হয় তেতিয়াহ'লে বেছিকৈ বনাব। মই এতিয়া কমকৈ বনাইছোঁ। তাৰপিছত মই এইখিনি ভালকৈ এনেকৈ গুলি ল'ম। আৰু ইয়াতে মই নিমখ দি দিছোঁ। নিমখ আপোনালোকে জোখমতে দিব, কাৰণ পাছত নিমখ দিবই লাগিব। সেইটো কাৰণে ইয়াত অলপমান নিমখ কমকৈ দিছোঁ। এতিয়া এইখিনি মিক্স কৰি লওঁ ভালকৈ। এতিয়া মোৰ এইখিনি হৈ গ'ল। মই এতিয়া এইখিনি ভুজিয়া বনাই ল'ম। প্ৰথমতে মই এখন কেৰাহী পাতি লৈছিলোঁ আৰু ইয়াতে মই মিঠাতেল দি দিছোঁ। মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত আন্দাখিনি ইয়াতে দি দিছোঁ। আৰু এনেকৈ দি পেলাই এইখিনি একদম ভাঙি দিম ধুনীয়াকৈ। আপোনালোকে বাৰু কেতিয়াবা এনেকৈ আন্দা ভুজিয়া বনাইছেনে গ্ৰেভি? আৰু যদি নাই বনোৱা তেতিয়াহ'লে বনাবচোন, খাবলৈ বহুত টেষ্টি হয়। আমিতো সদায় এইকেইটা ৰেচিপি খাই আমনি লাগে নহয় জানো? কিন্তু কেতিয়াবা অলপমান বেলেগ এটা পদ্ধতিৰে বনালেও খাবলৈ ভাল লাগে। একদম এনেকৈ কৰি পুৰা ভাঙি দিব লাগিব। মোৰ আন্দাখিনি হৈ গ'ল। এতিয়া ভুজিয়াখিনি এনেকৈ হৈ গ'ল। এতিয়া মই এইখিনি নমাব পাৰিম। এতিয়া মই মছলাৰ পেষ্টখিনি বনাব লাগিব। সেইকাৰণে মই এখন কেৰাহী পাতিছোঁ আৰু ইয়াতে মই তেল দি দিছোঁ প্ৰথমতে। মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম জিৰা, তাৰপিছত আৰু লং, ইলাচি, তেজপাত ইয়াত প্ৰথম দি দিছোঁ। আৰু ৰচুন আদাৰ পেষ্ট 1 চামুচ দি দিছোঁ। আৰু এইখিনি মই মিক্স মছলা 1/2 চামুচমান দি দিছোঁ। তাৰপাছত মই ইয়াত দিম পিঁয়াজ। আৰু পিঁয়াজখিনি দি পেলাই এনেকৈ ভালকৈ মিক্স কৰি লওঁ। পিঁয়াজখিনি দি এনেকৈ ভালকৈ ভাজি লওঁ, অলপমান ৰঙচুৱা কৰি লওঁ। মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াত হালধি দি দিম। আপোনালোকে হালধি জোখৰ মতে দিব। তাৰপাছত ধনিয়াৰ পাউডাৰ 1/2 চামুচ দি দিছোঁ। আৰু এইখিনি এনেকৈ ভালকৈ মিক্স কৰি লওঁ। তাৰপাছত মই এটা জলকীয়া কাটি লৈছিলোঁ, জলকীয়া এটা দি দিছোঁ, কেঁচা জলকীয়া। আপোনালোকে যদি জ্বলাটো বেছি খায় তেতিয়াহ'লে অলপমান বেছিকৈ দি দিব। আৰু এইখিনি মই এতিয়া
বিলাহীখিনি ইয়াতে দি দিছোঁ। বিলাহীখিনি এনেকৈ ভালকৈ সিজাই লওঁ আৰু অলপমান এনেকৈ পানী অলপমান এনেকৈ ছিটিয়াই দি দিছোঁ। এতিয়া মছলাখিনি ভালকৈ সিজি যাব বিলাহীখিনিৰ লগত। মই এনেকৈ মছলাখিনি অলপমান দি থৈ দিম আৰু এতিয়া মই মছলাখিনি এনেকৈ অলপমান দেৰি সিজিবলৈ দিম। মোৰ বিলাহীখিনি এতিয়া ভালকৈ সিজি গৈছে। ইয়াতে মই নিমখ দি দিছোঁ। নিমখ আপোনালোকে জোখমতে দিব, কাৰণ মই আঞ্জাখিনি ভুজিয়াখিনি বনাওঁতে মই নিমখ অলপমান দি দিছিলোঁ আৰু সেইকাৰণে মই ইয়াত তাককৈ নিমখ দিছোঁ। ইয়াতে মই আৰু অলপমান এনেকৈ পানী দি দিছোঁ আৰু মছলাখিনি ভালকৈ সিজিলে মতে তেতিয়াহ'লে ভাল হ'ব। সেইটো কাৰণে মই অলপমান পানীখিনি দি দিছোঁ আৰু এনেকৈ আৰু 5 মিনিটমান এনেকৈ মই মছলাখিনি সিজাই ল'ম। মোৰ মছলা পেষ্টখিনি হৈ গ'ল। এতিয়া মই ইয়াত এইখিনি আঞ্জাখিনি মই এনেকৈ দি দিছোঁ আৰু এইখিনি এনেকৈ দি ভালকৈ মিক্স কৰি ল'ম। আৰু মই এনেকৈ এইখিনি অলপমান দেৰি এনেকৈ মই মছলাখিনিৰ লগত আন্দা ভুজিয়াখিনি ভালকৈ মিক্স হ'বলৈ দিম। এনেকৈয়ে 5 মিনিটমান মই এনেকৈ থৈ দিম। মোৰ মছলাখিনিৰ লগত ভুজিয়াখিনি ভালকৈ মিক্স হৈ গ'ল। এতিয়া মই ইয়াতে পানী দি দিছোঁ। পানী আপোনালোকে জোখৰ মতে দিব আৰু মই এইটো ইমানখিনি পানী দিছোঁ আৰু এতিয়া এইখিনি ভালকৈ উতলিবলৈ দিম। মোৰ গ্ৰেভিখিনি শুকাই গ'ল, চব একদম ধুনীয়া জোখৰ হৈ গৈছে। মই ইয়াতে ধনিয়া দি দিছোঁ আৰু ধনিয়া দি পিনে এনেকৈ এতিয়া মই এইখিনি নমাব পাৰিম। আপোনালোকে ইয়াতকৈ পানীটো যদি শুকুৱাই দিব বিচাৰে শুকুৱাই দিব পাৰে। মই এইটো জোখতে থৈ দিম। এতিয়া মই এইখিনি নমাই দিম। মোৰ আন্দা ভুজিয়া গ্ৰেভিখিনি হৈ গ'ল। এতিয়া মই ইয়াত বাতি এটাতে এনেকৈ নমাই ল'লোঁ আৰু ইয়াতে মই ধনিয়া এনেকৈ ছিটিয়াই দিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কৰিব। আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনে পালে আৰু যদি ভাল পালে তেতিয়াহ'লে কমেণ্টত জনাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক এটা কৰি থৈ যাব।